মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম হৃদযন্ত্ৰৰ বিষয়ে। হৃদযন্ত্ৰৰ কাম কি জানানে? হৃদযন্ত্ৰৰ কাম হৈছে তেজ পাম্প কৰা। সেইবাবে হৃদযন্ত্ৰটোক আমাৰ দেহৰ পাম্পকল বুলি কোৱা হয়। এতিয়া এই যে ক'লো হৃদযন্ত্ৰই তেজ পাম্প কৰে, এতিয়া এই তেজ ক'ৰ পৰা ক'লৈ পাম্প কৰে? হৃদযন্ত্ৰই কাৰ্বন ডাই অক্সাইডযুক্ত তেজ দেহৰ বিভিন্ন অংশৰ পৰা হাওঁফাওঁলৈ পাম্প কৰে আৰু অক্সিজেনযুক্ত তেজ হাওঁফাওঁৰ পৰা দেহৰ বিভিন্ন অংশলৈ পাম্প কৰে। বুজি পাইছা? চিত্ৰখনলৈ মন কৰাচোন। ইয়াত মানুহৰ হৃদযন্ত্ৰৰ ভিতৰ ভাগটো দেখুওৱা হৈছে। আমাৰ হৃদযন্ত্ৰটো আমাৰ হাতৰ মুঠিটোৰ সমান আৰু ই আমাৰ বুকুৰ বাওঁফালে অৱস্থিত। এতিয়া ছবিখনলৈ মন কৰিলে দেখিবা আমাৰ হৃদযন্ত্ৰটো 4টা কোঠালীৰ। বাওঁ অলিন্দ, বাওঁ নিলয়, সোঁ অলিন্দ আৰু সোঁ নিলয়। এতিয়া আমি হৃদযন্ত্ৰইনো কিদৰে তেজ পাম্প কৰে সেই বিষয়ে চাম। হাওঁফাওঁৰ পৰা অক্সিজেনযুক্ত তেজ ক্লুম হীৰাইদি আহি বাওঁ অলিন্দত পৰেহি। বাওঁ অলিন্দই তেজ সংগ্ৰহ কৰাৰ পাছত বাওঁ অলিন্দটো সংকুচিত হয়, মানে চেপা খাই যায় আৰু তাত থকা তেজ বাওঁ নিলয়লৈ গতি কৰে। বাওঁ অলিন্দ আৰু বাওঁ নিলয়ৰ মাজত কপাট থাকে। চিত্ৰত চোৱা, বাওঁ অলিন্দটো সংকুচিত হ'লে কপাট খোল খাই যায় আৰু অক্সিজেনযুক্ত তেজ বাওঁ নিলয়ত পৰেহি। যেতিয়া বাওঁ নিলয়টো সংকুচিত হয়, তেতিয়া অক্সিজেনযুক্ত তেজখিনি মহাধমনীয়েদি দেহৰ বিভিন্ন অংশলৈ পৰিবহণ কৰে। ইয়াত মন কৰিবা, যেতিয়া বাওঁ নিলয়টো সংকুচিত হয়, তেতিয়া বাওঁ নিলয়ৰ তেজখিনি এই যে বাওঁ অলিন্দ আৰু বাওঁ নিলয়ৰ মাজত কপাট আছে, সেই কপাটৰ মাজেদি উভতি যাব নোৱাৰে। তেতিয়া সেই কপাটখন বন্ধ হৈ থাকে। তেতিয়া বাওঁ নিলয় আৰু মহাধমনীৰ মাজত থকা কপাটখন খোল খায় আৰু সেই মহাধমনীয়েদি বাওঁ নিলয়ৰ পৰা তেজখিনি দেহৰ বিভিন্ন অংশলৈ গতি কৰে। গতিকে ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি কেনেকৈ হৃদযন্ত্ৰৰ সহায়ত অক্সিজেনযুক্ত তেজ পাম্প হৈ হাওঁফাওঁৰ পৰা দেহৰ বিভিন্ন অংশলৈ পৰিবহণ কৰে জানিলোঁ, নহয়নে? এতিয়া আমি জানিম কাৰ্বন ডাই অক্সাইডযুক্ত তেজ দেহৰ বিভিন্ন অংশৰ পৰা হাওঁফাওঁলৈ কেনেদৰে পৰিবহণ কৰে। কাৰ্বন ডাই অক্সাইডযুক্ত তেজ দেহৰ বিভিন্ন অংশৰ পৰা ঊৰ্ধ্ব মহাশিৰা আৰু নিম্ন মহাশিৰাইদি সোঁ অলিন্দত সোমায়। সোঁ অলিন্দটো যেতিয়া সংকুচিত হয়, তেতিয়া সোঁ অলিন্দ আৰু সোঁ নিলয়ৰ মাজত কপাট খোল খায় আৰু লগে লগে কাৰ্বন ডাই অক্সাইডযুক্ত তেজ আহি সোঁ নিলয়ত প্ৰৱেশ কৰেহি। আকৌ সোঁ নিলয়টো সংকোচন হোৱাৰ সময়ত সোঁ নিলয় আৰু ক্লুম ধমনীৰ মাজত থকা কপাট খোল খায় আৰু কাৰ্বন ডাই অক্সাইডযুক্ত তেজ ক্লুম ধমনীয়েদি হাওঁফাওঁলৈ গতি কৰে। এনেদৰে হৃদযন্ত্ৰই দেহৰ বিভিন্ন অংশৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ হাওঁফাওঁলৈ পাম্প কৰে। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে বুজি পাইছা। আমি এই চিত্ৰটোৰ সহায়ত আকৌ এবাৰ বুজিবলৈ চেষ্টা কৰোঁ আহাচোন। চিত্ৰটোত মন কৰা, ইয়াত ৰঙা অংশই বুজাইছে অক্সিজেনযুক্ত তেজক আৰু নীলা অংশই বুজাইছে কাৰ্বন ডাই অক্সাইডযুক্ত তেজক। অক্সিজেনযুক্ত তেজক বিশুদ্ধ তেজ বুলি কয় আৰু কাৰ্বন ডাই অক্সাইডযুক্ত তেজক অশুদ্ধ তেজ বুলি কোৱা হয়। চিত্ৰটোত চোৱা, হাওঁফাওঁৰ পৰা অক্সিজেনযুক্ত তেজ আহি হৃদযন্ত্ৰৰ বাওঁ অলিন্দত সোমায়। বাওঁ অলিন্দৰ পৰা বাওঁ নিলয়লৈ যায় আৰু বাওঁ নিলয়ৰ পৰা মহাধমনীয়েদি দেহৰ বিভিন্ন অংশৰ ৰক্তকেশিকাত প্ৰৱেশ কৰে। আকৌ দেহৰ বিভিন্ন অংশৰ ৰক্তকেশিকাৰ পৰা মহাশিৰাইদি কাৰ্বন ডাই অক্সাইডযুক্ত তেজ গৈ সোঁ অলিন্দত সোমায়। সোঁ অলিন্দৰ পৰা সোঁ নিলয়লৈ যায়। সোঁ নিলয়ৰ পৰা ক্লুম ধমনীয়েদি হাওঁফাওঁৰ ৰক্তকেশিকাবিলাকলৈ গতি কৰে। এনেদৰে হৃদযন্ত্ৰই অহৰহ আমাৰ শৰীৰত তেজ পৰিবহণ কৰি থাকে। এতিয়া তোমালোকে মন কৰিলে ধৰিব পাৰিবা যে
তেজ চলাচলৰ এটা চক্ৰ সম্পূৰ্ণ হ'বলৈ হৃদযন্ত্ৰৰ মাজেৰে তেজ দুবাৰ পৰিবাহিত হ'ব লাগে। এবাৰ অক্সিজেনযুক্ত তেজ হাওঁফাওৰ পৰা ক্লুম হীৰাইদি হৃদযন্ত্ৰত সোমাই মহাধমনীয়েদি দেহৰ বিভিন্ন অংশলৈ গতি কৰে। আকৌ এবাৰ দেহৰ বিভিন্ন অংশৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ মহাহীৰাইদি হৃদযন্ত্ৰত সোমাই ক্লুম ধমনীয়েদি হাওঁফাওলৈ যায়। সেইবাবে আমাৰ দেহত তেজৰ এনে পৰিবহণক দ্বৈত পৰিবহণ বুলি কোৱা হয়। মানুহ, গৰু ছাগলী আদিৰ দৰে স্তন্যপায়ী প্ৰাণী আৰু চৰাইৰ হৃদযন্ত্ৰত বাওঁফাল আৰু সোঁফাল দুটা পৃথক ভাগ আছে। এনে পৃথকীকৰণৰ বাবে দেহৰ বিভিন্ন অংশত যথেষ্ট পৰিমাণৰ অক্সিজেন যোগান ধৰিব পাৰে। স্তন্যপায়ী প্ৰাণী আৰু চৰাইৰ দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে অধিক অক্সিজেনৰ প্ৰয়োজন হয়। সেইবাবে এইবিলাক প্ৰাণীৰ হৃদযন্ত্ৰটো 4টা কোঠালীযুক্ত হয়। আকৌ উভচৰ, সৰীসৃপৰ হৃদযন্ত্ৰটো 3টা কোঠালীযুক্ত, মাছৰ হৃদযন্ত্ৰটো 2টা কোঠালীযুক্ত। কাৰণ এইবিলাক প্ৰাণীৰ শৰীৰৰ উষ্ণতা পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে আৰু যাৰ বাবে বেছি অক্সিজেনৰ প্ৰয়োজন নহয়। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে আজি হৃদযন্ত্ৰৰ বিষয়ে অলপমান ধাৰণা ল'ব পাৰিলা।